ব'লা ৰাজা। মই নাযাওঁ। কিয়? বাবাই যিবোৰ কাম মোক কৰিবলৈ দিয়ে মোৰ একদম পচন্দ নহয়। অঁ, তাৰমানে মই যাব লাগিব। সেইকাৰণে তোমাৰ বাবাই তোমাতকৈ মোক বেছি বিশ্বাস কৰিবই, কাৰণ চকু বন্ধ কৰি বাবাৰ প্ৰত্যেকটো কথা তুমি মানি যোৱা। কিন্তু মই সেইটো মানিব নোৱাৰোঁ। তোমালোক যোৱা, মই নাযাওঁ। ঠিক আছে, ঐ ব'ল। ৰ'বা, কাজিয়া পেচাল একদম নকৰিবা, মৰমেৰে কথা পাতিবা। কি কৰিব লাগে সেইটো মই ভালদৰে জানো। ঐ ব'ল, কি চাই আছ? অঁ, তই ইয়াতে থাক, আমি আহি আছো। এই বদমাছকেইটা কাম বন্ধ নকৰিলে কিন্তু কথা বহুত বেয়া হৈ যাব। কাম বন্ধ নকৰিলে কি কৰিবি? ঐ এছ এছ চৰকাৰৰ ভেৰণীয়া গুণ্ডা, এই মাটিখিনি এছ এছ চৰকাৰে অবৈধভাৱে দখল কৰি ৰাখিছিল, আৰু এতিয়া এই মাটিখিনি আমি আত্মসহায়ক গোট খুলি আমাৰ নামত ম্যাদী কৰি লৈছোঁ। তহঁতে এতিয়া যাব পাৰ। আৰু শুন, এছ এছ চৰকাৰক গৈ কবি এই মাটিৰ পট্টা আমাৰ নামত আছে, আৰু কিবা যদি কৰিব লগা আছে মাটিৰ হাকিম অফিচত গৈ কৰিবলৈ কবি। যাব পাৰ। আৰু শুনা, কপালৰ ঘাম মাটিত পেলাই পেলাই এই বোকা মাটি খচি খচি ভুই ৰুই আছো আমি ইয়াতে। তোমালোকৰ দৰে এছ এছ চৰকাৰে দলিয়াই দিয়া মাংসৰ টুকুৰা খাই গাৰ চৰ্বি বঢ়াই পোহনীয়া জন্তুৰ দৰে আনক কামুৰিবলৈ যোৱা নাই। কি চাইছ হা? চকু ঘুগুটি আনিম একদম। আৰু ৰঞ্জিত, এনেকৈ গাহৰিৰ দৰে গা বঢ়াই আনক দম দিবলৈ অহাতকৈ আহা আমাৰ লগত খেতি কৰাহি। অন্ততঃ তোমাৰ মাৰ দেউতাই অলপ সুখ পাব। ঐ, কাক কথা কৈছা? কাক কথা কৈছা? মোক চিনি পোৱা নাই? কাম বন্ধ কৰা, নহ'লে কি কৰিবি তই? ভাস্কৰ ৰ'বা, এই গাহৰি দুটাক আমি বগৰাম। আই ছোৱালীহঁত, আহা কাম ভাড়া কৰি পেলাও। কিবা সমস্যা সমাধান হ'ব নেকি? হাত মোৰো আছে, আৰু মই হাতত খাৰু পিন্ধি অহা নাই। মোক বাধ্য নকৰিবা, কাৰণ মই ইয়াত তৰ্ক বা কাজিয়া কৰিবলৈ অহা নাই। তোমাৰ কথাখিনি বাবাক কম, বাকী ফয়চলা পিছত। ঐ, ধেমালি বহুত হ'ল, ব'লা এতিয়া। बुड़बक कहेगा मुर्गी तकारी घास हसे नहीं जकारी मैं बस्ताए बस्ता सबके मैं भगाई दी। आय सुन, हमें एकलाई जुजिम, बाकी दल बिलकर लगत हमें मित्रता करियो। हमार स्लोगान हबो सर्वहरार रक्षना बेक्सन, मतलब पानी घुला करा। बुझी पाइसे तू? এই অর্থবাবুক